যেনেকুৱা পৰিৱেশ চলাই আছে ভোলাগিৰিয়ে এনেকুৱা পৰিৱেশ নাছিল গুৰুফলাত বাঙালী বিহাৰী মই নিজে আজি এইটো সূত্ৰপাত হৈছে একমাত্ৰ ভোলাগিৰিয়ে সূত্ৰপাত কৰিছে ভিডিপিৰ এটা ছেক্ৰেটাৰী মানে প্ৰেচিডেণ্টৰ কাৰণে সি প্ৰেচিডেণ্ট ভিডিপিৰ আৰু ছেক্ৰেটাৰী বাঙালী আছিল তাক বহুত ষড়যন্ত্ৰ কৰি আঁতৰাই এতিয়া বিহাৰী এজন মানে ছেক্ৰেটাৰী মই নিজে আবেদন কৰিছোঁ প্ৰস্তাৱ দিছোঁ সেইটো হ'ব লাগে বুলি মই কৈছোঁ কিন্তু আজি ভোলাগিৰিয়ে বিহাৰী বাঙালী একগোট মানে বিহাৰী একগোট কৰি বাঙালীৰ লগত সংঘাত লগৰ এটা সৃষ্টি কৰিছে হয় না মানে কোনে ভুক্তভোগী হয় কোনে নহয় এইটোতো প্ৰশাসনে আইনে এইটো চাব অলৰেডি সুজয় ফৌজদাৰে থানাত গৈ পাইছেহি তাক পিটিছে ভোলাগিৰি ৩-৪জন কেইজনমান আছিল সি ভালকৈ ক'ব প্ৰশাসনৰ ওচৰত ক'ব তাক মাৰিছে তাৰ লগত ৫০,০০০ টকা আছিল সি মোক কৈছে নিজে ফোন মই লাগিলে আপোনাৰ ওচৰত ফোন কৰি ক'ম সুজয়ক ফোন কৰি ক'ম মোক যিটো কৈছে তাৰ দাদাৰ মোবাইলেদি তাৰ লগত ৫০,০০০ টকা আছিল আৰু মানে ৩-৪জনে লুটপাট কৰিছে আৰু তাক পিটিছে আপুনি কোন হয় মই NLFBৰ CNC হয় কমল পাল নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বাঙালী এতিয়া আপুনি এনে কি বিচাৰে মই বিচাৰোঁ এইটো এটা সঠিক তদন্ত হ'ব লাগে আৰু গুৰুফলাত ভাতৃত্ববোধটো বজাই ৰাখিব লাগে আগন্তুক দিনক এই ভোলাগিৰিৰ নিচিনা নিজ মানুহে জানি ভাতৃত্ববোধ নষ্ট কৰিব নোৱাৰে এইটো প্ৰশাসনৰ লগত মোৰ মানে আহ্বান অনুৰোধ থাকিল সুজয় ফৌজদাৰৰ মানে দাদা মোক ফোন কৰিলে এনেকুৱা সুজয় ফৌজদাৰক মানে পিটিছে মাৰিছে বহুত গালাগালি কৰিছে তো এই কাৰণে আপুনি বজাৰত আহিব লাগে তাৰপিছত মই বজাৰত আহি শুনিলোঁ জানিলোঁ যে সুজয় সঁচাকৈ সুজয় ফৌজদাৰক মানে চেয়াৰমেনক এই হাতীগাৰা VCDCৰ চেয়াৰমেনক পিটিছে তো এইটো মানে প্ৰশাসনৰ ওচৰত মানে আবেদন মানে এইটো তদন্ত কৰি চালি জাৰি চাই মানে এইটো এটা বিহুত ব্যৱস্থা ল'ব লাগে আপুনি কি শুনা পাইছে আচলতে মই শুনা পাইছোঁ যে এই লংকা মজুমদাৰ মানে এজন মানুহ আছে বজাৰৰে তাৰ দোকানৰ ওচৰত সুজয় ফৌজদাৰে গৈছিল যোৱাৰ পিছত তাৰপিছত ভোলাগিৰি তাৰ কেইটামান মানে চেলাপেলা লৈ আহি সুজয় ফৌজদাৰক মানে মাৰপিট কৰে আৰু তাৰ লগত ৫০,০০০ টকা আছিল বুলি মানে সি দাবী কৰে সুজয় ফৌজদাৰে সেইটো লৈ গৈছে তো এনেকুৱা মানে ঘটনা ভোলাগিৰি যিকোনো এটা বেপাৰত মানে এনেকুৱা মানে কৰে এইটো আগতে কৰিছে এইটো আমি বিশ্বাস কৰোঁ কিয়নো মানে গুৰুফালে এটা শান্তি পৰিৱেশ আছিল কিবা এতিয়াও আছে কিন্তু এই ভোলাগিৰি মানুহজনে গুৰুফালাত মানে বাঙালী বিহাৰী হিচাপে মানে 2 দিন আগত মোৰ নামতো এটা বেকাৰ মিথ্যা কেছ দিছে আজি এই কেছটো চলি আছে তো ভোলাগিৰি ইয়াত এটা সুন্দৰ পৰিৱেশ আছিল কিন্তু সি মানে কিছুমান দুষ্ট চক্ৰৰ মানুহ লগত লৈ বাঙালী বিহাৰীৰ মাজত এটা মানে কাজিয়াৰ সৃষ্টি এটা জাতিগত মানে সংঘাত লগাব বিচাৰিছে ভোলাগিৰিৰ এই নিজ মানে মনোভাৱ অতি সোনকালে মানে শেষ কৰিব লাগে নহ'লে গুৰুফালাৰ মানে যিটো পৰিৱেশ আছে খুব বেয়া পৰিৱেশ আছে এইটো মানে শেষ কৰিব আৰু কি ভাতৃত্ব যিটো পৰিৱেশ আছে শেষ কৰিব আচ্ছা আজি যিটো ঘটনা সিহঁতে কোৱা মতে ৫,০০০ টকা লুটপাট কৰি আনিছে চেয়াৰমেনগৰাকী এইটো আপোনালোকে বিচাৰ কৰক এটা চেয়াৰমেনে যদি ৫,০০০ টকা লুটপাট কৰে তেনেহ'লে মানে চৰকাৰৰ আজি ৰুলিং চৰকাৰ BJP গভৰ্ণমেণ্ট সি যদি চোৰ হয় সি যদি চিন্তাই হয় তাহলে তাক ৰাখিব নেকি চেয়াৰমেনক আপোনালোকে এইটো চিন্তা কৰক এইটো তেনেহ'লে কি মনে সজা এইটো মনে সজা মানে বেকাৰ মানে লংকাৰ লগত তাৰ দোকানৰ ওচৰত গৈছিল তাৰ এইটো মানে আপোনালোকে ৰাইজে চিন্তা কৰিব ৰাইজে চিন্তা কৰিব প্ৰশাসনে চিন্তা কৰিব সি যদি চোৰ হয় সি যদি চিন্তাই হয় তেনেহ'লে কি চেয়াৰমেন তাক ৰাখিব নেকি ৰুলিং গভৰ্ণমেণ্ট এইটো কি বিশ্বাসযোগ্য কি হৈছে আজি মই দোকানত বহি আছোঁ দোকানত বেচা কিনা কৰি আছোঁ সন্ধিয়াৰ পিছত ৰাতি 8টা মানত মোৰ ওচৰত BJP ছেক্ৰেটাৰী আৰু কিছুমান মেম্বাৰ আহে এটা কাগজ লৈ যে এইটো আমাক কপি কৰি লিখি দিয়ক মই লেখা কাৰ্যত ব্যস্ত আছিলোঁ এনেকুৱা সময়ত এই চেয়াৰমেন VCDC চেয়াৰমেন মোক ফোনত অলপমান কেনেবা কথা কৈছে মই ভাবিছোঁ ইয়াৰ কি কৰি আছে মই ইয়াৰ কি চলতে এটা না দুটা কথা কৈছোঁ যে তই চাই যা মোক মই কি কৰি আছোঁ কি কৰিছে পূৰা দম দিছে কি অৰ্ডাৰ আছে তই ইয়াতে বহিলে কোনে অৰ্ডাৰ দিছে ইয়াতে বহি ফৰ্ম ফিল আপ কৰিবৰ কাৰণে বোলে মই চবৰে কৰি থাকোঁ সব কামৰে যে আহে তাকে কৰি থাকোঁ কোনে অৰ্ডাৰ দিছে কিয় কৰিছা পূৰা মানে আহি মোৰ কলাৰ ড্ৰেছৰ দোকানত সোমাইছে 3 পাত ভাঙি দিছে
মই কিছুমান ঠাইত ব্লেডিং কৰাই দিছে, ইয়াতে ঘুচি মাৰি কিমান ফুলাই দিছে, এই যে এইখিনি জেগাত ফুলাই দিছে, লাঠি মাৰিছে আৰু কলাৰ ধৰি টানি লৈছে, কাগজ পাতি চুৰি ছিঙি দিছে, চেদেৰি বেদেৰি কৰিছে। আমাৰ অচি ছাৰে ফৰৱাৰ্ড কৰা ছিগনেচাৰ কৰা সেইবিলাক কাগজ ছিঙি দিছে। তাৰপিছত COVIDৰ কাগজবিলাক ছিঙি দিছে। মানুহৰ আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট, মানে কিমান ছিঙি দিছে আৰু কিছুমান লৈ গৈছে। তাৰপিছত মোক টানি লৈ গৈছে দোকানৰ পৰা টানি, আৰু মোৰ দোকানৰ পৰা লৈ যোৱাৰ সময়ত 5,000 টকা লৈ গৈছে। মোৰ দোকানত বেচাখিনি মই কষ্টমতে কষ্ট মষ্ট কৰি কোনোমতে পোহপাল দিওঁ, সেইখিনি পইচা মোৰ আজি দুদিনৰ পইচা তাতে আছিল, সেইখিনি জমা লৈ গৈছে। 5,000 এটা কেছ আছে, সেইখিনি জানো, আৰু লগতে কিমান আছিল সেইখিনি মই নাজানো। তো এই টকাখিনি লৈ গ'ল, আকৌ মোক টানি চচৰাই লৈ গ'ল। যেতিয়া চচৰাই লৈ গৈছে, লাঠি মাৰিছে, ঘুচি মাৰিছে, তেতিয়া বহুত মানুহ আহি গোট খাইছে। তেতিয়া কিছুমানে বাধা দিয়াত মোক এৰি দি পেলাই এই কোনফালে পলাই গৈছে। তেওঁ ক'ত আছে? হা, তেওঁ ক'ত আছে এতিয়া? তেওঁ হয়তো ঘৰতে আছে, ঘৰত গৈছে, এইফালেই গৈছে। কোন কোন আছিল সিহঁতে? এটা আছিল, কি নাম আছিল, সুজয় ফৌজদাৰ, ই হ'ল চেয়াৰমেন, আৰু লগত আছিল অৰুণ কুণ্ডু বুলি, এই TCLC মেম্বাৰ নেকি, একেটাও আছিল। তো মোক মাৰপিট কৰি বিভিন্ন জেগাত ফুলাই দিছে, বুকুতো মাৰিছে, পিঠিতো এক জেগাত মাৰিছে, বিষাই আছে এতিয়াও। মানে এই ব্লিডিং হৈছে, এই যে পৰাই আছে, অলপ ব্লিডিং হৈছে, এই চাপ ভৰিটো আছে 5-6 জেগাত। তাৰপিছত কি বিচাৰে আপোনালোকে? মোৰ ল'ৰাটোকো মাৰিছে। মোৰ ল'ৰাটো পিছত আহিছে, আগত থাকিলেতো ইয়াক যাবই নিদিলোঁ হয়। গুচি লাঠি মাৰিছে, মাৰপিট কৰিছে। আপুনি কি জনাব বিচাৰে? এইটো একোৱেই নাজানে। মই এতিয়া এইটোৱে বিচাৰোঁ, প্ৰশাসন তথা ন্যায়ালয়, মাননীয় কৰ্তৃপক্ষ, উচ্চপদস্থসকলক মই কৰজোৰে অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাওঁ যে মোক যিদৰে আজি কৰিলে, মোৰ টকা ওলালে 3 পাত ভাঙি দিছে সম্পূৰ্ণ। এইখিনি সুবিচাৰ মোক কৰ্তৃপক্ষক টানি অনুৰোধ জনাইছোঁ, যাতে মোক ইয়াৰ পৰা ন্যায় বিচাৰ, উচিত বিচাৰ কৰি দিয়ে। আৰু লগতে আমাৰ এটুটা অঞ্চলৰ বিভিন্ন ৰাইজ চেপি মাৰি আছে। আগতে কোনেও ভয়ত এইখনৰ লগত মাত নামাতে। মোৰ নিচে মই যেতিয়া মাত মাতিছোঁ, মোকতো এনেও মাৰিছে, মাৰি পেলাব হুমকি দিছে, মাৰি পেলাব জীৱনত, সেনেকুৱা হুমকি দিছে, দম দেখাইছে, আৰু ঘৰৰ পৰা টানি লৈছে, মোৰ দোকানৰ পৰা টানি লৈছে। কি কৰিব নোৱাৰে, এখেতে চব কৰিব। এটা গ্ৰুপ আছে, সেই গ্ৰুপটো উচিত শিক্ষা দিব লাগে। মাননীয় কৰ্তৃপক্ষ মই কৰজোৰে অনুৰোধ এইখিনি জানিছোঁ, লাগিলে ঘটনাখিনি মাননীয় SP মহোদয়ে যাতে নজৰ দিয়ে, কৰ্ণপাত কৰে, অলপ আমাক দুখীয়াক সহায় কৰক, জনগণক যাতে সুৰক্ষা দিয়ে, এইখিনিই মোৰ আবেদন।